আজি আমাৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ কাৰণে সঁচাকৈ এটা একেবাৰে সুখীয়া দিন, যি দিনৰ কাৰণে আমি বহু দিনৰ পৰাই ৰখি আছিলোঁ। তো 1959 চনত আজিৰ দিনত আমাৰ চৰকাৰী মহাবিদ্যালয়খন স্থাপিত হৈছিলে। আৰু মই আজি ক'ব বিচাৰোঁ এই সময়ৰ যি নেকি অৱস্থা আছিলে আমাৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যন, এডুকেশ্যনেল কণ্ডিশ্যন, এইবিলাক আটাইবোৰতে আমাৰ মানুহ এনেকৈ পিছ পৰি আছিলে। কিন্তু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় স্থাপিত হোৱাৰ পাছত এই অঞ্চলখনত আমি এটা চেঞ্জ, এটা সলনি, এটা ৰূপৰেখাটো সলনি হৈ যোৱা আমি দেখা পাই আহিছোঁ। চ' আমাৰ কলেজখনৰ এলুমনিসকলে তেওঁলোকে আমাৰ জীৱনৰ চব ক্ষেত্ৰতে, সেইটো পলিটিক্সে হওক, সেইটো ছ'চিয়েলি হওক, সেইটো কালচাৰেল ফিল্ডে হওক, সেইটো স্পৰ্টছে হওক, চবতে আমাৰ এলুমনিবিলাকে প্ৰাক্তন ছাত্ৰসকলে নিজৰ যি নেকি পৰিদৰ্শিতা সেইটো আগবঢ়াই পেলাই নিজৰ ৰেছপনচিবিলিটিখিনি তেওঁলোকে চলজাৰ কৰি আহি থাকি পেলাই আজিৰ এই অৱস্থাত আমি দেখা পালোঁ যে কোকৰাঝাৰখন আগৰখন সৰু চহৰৰ পৰা আজি এখন এই গোটেই BTC এডমিনিষ্ট্ৰেটিভ ছেটআপৰে এই হেডকোৱাৰ্টাৰ হৈ আহিল। চ' ইয়াত মই ক'ব বিচাৰোঁ আৰু মই বিশ্বাস যে আমাৰ কলেজৰ অৱদান বহুখিনি আছে। চ' সেইখিনিতে মই আজি ক'ব বিচাৰোঁ এই সন্ধিখনত যে আজি এনেকুৱা সন্ধি য'ত নেকি আমি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় হিচাপে আমাৰ শেষ দিনৰ নিচিনা হৈ গ'ল। আৰু এইপিনি কোকৰাঝাৰ যি নেকি আমাৰ বিশ্ববিদ্যালয় তাৰ প্ৰথম দিন হিচাপে আমি আজিৰ তাৰিখৰ পৰাই যাত্ৰাটো আৰম্ভ কৰিম বুলি থিৰ কৰিলোঁ। এই হিচাপে আমি আজি আমাৰ যি নেকি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ যি নেকি মেইন এণ্ট্ৰান্স, ইয়াৰ ফাউণ্ডেশ্যনটো আমি আমাৰ লোকেল MLA মাননীয় লৰেন্স ইছলাৰীৰ দ্বাৰা শুভ উদ্বোধন কৰিলোঁ। চ' আজি এই সন্ধিখনত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা তেওঁক আমাৰ কলেজ ফ্ৰেটাৰ্নিটিৰ হৈ পেলাই অশেষ ধন্যবাদ যাচিছোঁ। কাৰণ তেওঁ যেনেকৈ আমাৰ শিক্ষা জগতৰ উন্নতিৰ কাৰণে, আমাৰ এই ৰাজ্যৰ শিক্ষা জগতৰ উন্নতিৰ কাৰণে যেনেকুৱা কাম কৰি আছে, সেইটো ডেফিনেটলি আমি শলাগ ল'বই লাগিব। কাৰণ এওঁৰ তত্ত্বাৱধানতে, এওঁৰ লিডাৰশ্বিপতে আমি আমাৰ অসমত শিক্ষা জগতৰ আমি আজি নতুন এটা কণ্ডিশ্যন আমি দেখিবলৈ পাইছোঁ ইয়াত। চ' ইয়াৰ লগতে মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, তেওঁ আমাৰ সেই কলেজখনক বিশ্ববিদ্যালয় কৰাৰ ক্ষেত্ৰত যিখিনি তত্ত্বাৱধান কৰি পেলাই এই ষ্টেজলৈকে লৈ আহিলে, তাৰ কাৰণে মই মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকো অশেষ ধন্যবাদ জনাওঁ। তাৰ লগতে আমি ইয়াত পাহৰিলে নাযাব আমাৰ মাননীয় BTCৰ অকল এজন মন্ত্ৰী UG ব্ৰহ্ম, তেখেতে যেনেকৈ ইনিচিয়েটিভ ল'লে এইটো এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা এখন ষ্টেট ইউনিভাৰ্চিটি কৰাৰ ক্ষেত্ৰত, তাৰ কাৰণে মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ ফ্ৰেটাৰ্নিটিৰ হৈ পেলাই তেখেতক মই মোৰ আন্তৰিক ধন্যবাদ জনাওঁ। আৰু লগতে পিছত হ'লেও কিন্তু কম নোহোৱাকৈ মই আমাৰ BTCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো, তেখেতৰ যি নেকি অৱদান, তেওঁলোকে যি নেকি কৰিলে আমাৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক এখন বিশ্ববিদ্যালয়, পূৰ্ণাংগ বিশ্ববিদ্যালয় ৰূপ পোৱাত। ত' ইয়াৰ কাৰণে মই অন্তৰৰ পৰা শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। চ' আজিৰ কাৰণে ইয়াত আমাৰ এনেকুৱা দিন এটা। চ' একফালে গ'লে ক'বলৈ গ'লে আমাৰ মনত যিটো সদায় আমাৰ গৌৰৱবোধ কৰিছিলোঁ যে উই বিলং টু দ্য কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ ফ্ৰেটাৰ্নিটি, সেইটো এতিয়া আজিৰ পৰা আমি ক'বলৈ গৈ আছোঁ উই বিলং টু কোকৰাঝাৰ ইউনিভাৰ্চিটি ফ্ৰেটাৰ্নিটি। চ' এই সন্ধিখনত একফালে ক'বলৈ গ'লে আগৰ যি নেকি আমাৰ মেমৰিবোৰ, এইবোৰে আমাক এটা আনন্দও দিছে। আৰু যিহেতু আজিৰ পৰা আমি নতুন নামাকৰণ লৈ পেলাই, নতুন নাম লৈ পেলাই আগবাঢ়িব গৈ আছোঁ। আৰু চব পুৰণা নামটো আমি যিহেতু সময়ৰ লগে লগে অকণমান মানে নাপাহৰিলেও সদায় তাক মেনশ্যন কৰাত অকণমান বোধহয় আৰু সুবিধা নহ'ব।
তাৰ কাৰণে অসম দুখো লাগিছে। চ' গতিকে আজিৰ দিনলৈকে আনাত আমাৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক যি সেই দীঘলীয়া যি নেকি যাত্ৰা, সেই যাত্ৰাত সকলোৱে কোনো তেওঁলোকে যি নেকি আনটায়াৰ্ডলেছলি ভাগৰ নোহোৱাকৈ একো ভাগৰ নোহোৱাকৈ আমাক যেনেকুৱা প্ৰত্যেক দিশৰ পৰা হেল্প এণ্ড কপাৰেশ্যন আগবঢ়াই আহিছে। তাৰ কাৰণে মই আমাৰ সমূহ ৰাইজসকললৈ আৰু আমাৰ যি নেকি স্থানীয় যি নেকি আমাৰ ছ'চাইটি সমাজ, এই সমাজখনক মোৰ আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিম।